নমস্কাৰ বন্ধুসকল, জয়ন্তছ ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই আহিলোঁ নগাঁৱৰ বটদ্ৰৱা থানলৈ। যিহেতু মোৰ ঘৰ নগাঁৱতে হয়, আমাৰ ঘৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত নগাঁও বটদ্ৰৱা থান অৱস্থিত। আৰু বটদ্ৰৱা থান কিহৰ কাৰণে বিখ্যাত, ইয়াৰ কি মহত্ব হয়তো সকলোৱে জানে। তথাপি মই আজি আপোনালোকক এটা ভিডিঅ'ৰ জৰিয়তে চমুকৈ বুজাবলৈ আহিছোঁ। আপোনালোকে যদি নগাঁও টাউনৰ পৰা যাব খোজে, প্ৰায় 15-16 কিলোমিটাৰৰ ভিতৰতে নগাঁও বটদ্ৰৱা থান পাব পাৰিব। আৰু নগাঁও বটদ্ৰৱা থান লোকেশ্যনটো একেবাৰে সহজ, চিধা ৰাস্তাই হয়। নগাঁও বটদ্ৰৱা থান শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান ৰূপে আপোনালোকে সকলোৱে জানে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ, কিশোৰ আৰু কৰ্মজীৱনৰ স্থলী হিচাপে অসমৰ জনমানসত বৰদোৱা বিশেষ মৰ্যাদা আছে। তেখেতে 19 বছৰ বয়সতে 1468 খ্ৰীষ্টাব্দত বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ স্থাপন কৰিছিল। বটদ্ৰৱা থানৰ আন এক বিশেষত্ব হৈছে যে এইখন মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান, আৰু ইয়াতে তেওঁ আৰম্ভ কৰা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ হৈছিল। বৰদোৱা সত্ৰৰ ভিতৰত থকা পবিত্ৰ আকাশী গংগা, দৌল মন্দিৰ, পাঠশিলা গৃহ, মণিকূটসহ কীৰ্তন ঘৰ, সাঁচি গছ, শংকৰদেৱ গৱেষণা কেন্দ্ৰ, শিলিখা গছ আদি সত্ৰখনৰ ঐতিহ্য বহন কৰিছে। এই যে নৈবেদ্য গৃহভাগ দেখিছে, তাতে আপোনালোকে শৰাই, ধূপ চাকি সকলোখিনি আগবঢ়াব পাৰে। আপোনালোকে হয়তো সকলোৱে নিশ্চয় জানে যে বটদ্ৰৱা থানত দৈনন্দিন নাম কীৰ্তনৰ উপৰিও কেইবাটাও উৎসৱ উলহ মালহে পালন কৰা হয়। শংকৰদেৱ, মাধৱদেৱ আৰু আন আন বৈষ্ণৱ গুৰুসকলৰ জন্ম মৃত্যু তিথি যেনে ফাকুৱা বা দৌল উৎসৱ, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, ভাদ মাহৰ গুৰু কীৰ্তন, অংকীয়া নাট, ভাওনা এই সকলোবোৰ উদযাপন কৰা হয়। ফাকুৱা উপলক্ষে বৰদোৱাত এখন ডাঙৰ মেলা অনুষ্ঠিত হয়। আপোনালোকে প্ৰায় মানুহ চাগে আহিছে, আৰু আপোনালোকে আহিব ফাকুৱাত, খুব ধুনীয়া লাগে, খুব ভাল লাগে। এই ঠাইখিনিক গংগাপাৰ বুলি কোৱা হয়। ফাকুৱাৰ সময়তে হওক বা বেলেগ দিনতে হওক, সকলোৱে আহিলে ভাত পানীৰ ব্যৱস্থা, খোৱা বোৱাৰ কাৰণে সা সুবিধা কৰি দিয়া হৈছে। আপোনালোকে নিজৰ লগত গোটেইখিনি বস্তু যা যোগাৰখিনি লৈ আহিব লাগিব। খালি আপোনালোকক জেগাখিনি দিয়া হৈছে যাতে ইয়াতে আপোনালোকে বনাই কৰি খাব পাৰে। দূৰ দূৰণিৰ পৰা অহা লোকসকলৰ কাৰণেতো ইয়াত থকাৰ সুবিধাও কৰি দিয়া হৈছে। আপোনালোকে ইয়াৰ কৰ্তৃপক্ষৰ লগত কথা পাতি ল'ব পাৰে। বটদ্ৰৱা বা বৰদোৱা নামটো কেনেকৈ পৰিচিত হৈছিল, তাৰে বহুতকেইটা কাৰণ আছে, উদাহৰণ আছে। তাৰে ভিতৰত মই যিকোনো এটা উদাহৰণ আপোনালোকক সৰুকৈ বুজাই দিওঁ। অতীজতে ব্ৰহ্মপুত্ৰৰ পাৰৰ এই অঞ্চল বৰডোবা বা ডোভাৰে পৰিপূৰ্ণ জলময় ঠাই আছিল বুলি জনা যায়। শ্ৰীমন্ত শংকৰদেৱৰ উপৰিপুৰুষ ভূঞাসকলে তাত আলি বান্ধি পুখুৰী খান্দি গাঁও পাতি বসবাস কৰিছিল। বা বৰডোবাৰে পৰিপূৰ্ণ কাৰণে এই ঠাইখিনিক বৰদোৱা বুলি কোৱা হয়। এই নামটো হোৱাৰ আন এটা কাহিনী আকৌ সৰুকৈ কওঁ আপোনালোকক। এসময়ত হেনো প্ৰচণ্ড খৰাং হৈছিল। খৰাঙত মানুহৰ বিলাই বিপত্তিৰ সীমা নোহোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এজোপা বটবৃক্ষৰ তলত ৰাতি নাম কীৰ্তনৰ আয়োজন কৰিছিল। এই বটবৃক্ষজোপা আকৌ বিষ্ণুৰ গাৰ নোম এডালৰ পৰা সৃষ্টি হোৱা বুলি কোৱা হৈছিল। সময়ত নাম কীৰ্তন শেষ হ'ল আৰু সকলো ঘৰাঘৰি হ'ল। ইয়াৰ পাছত মাজৰাতি শংকৰদেৱে তেওঁৰ দুজন শিষ্য সৰ্বজয় আৰু বলোৰামক লগত লৈ এই বটবৃক্ষজোপাৰ তললৈ আহি যোগ বলেৰে গংগাক আহ্বান কৰিবলৈ ধৰিলে। তেখেতৰ এই ধ্যানত আকাশৰ পৰা গংগা নামি আহিছিল, আৰু আকাশৰ পৰা গংগা নমাই অনাৰ বাবে এই সৰোবৰ আকাশী গংগা নামেৰে জনাজাত হয়। বটগছজোপাৰ তলত এই সকলোখিনি হোৱাৰ বাবে, মানে বটদ্ৰৱ হোৱাৰ বাবে এই ঠাইখিনিৰ নাম বটদ্ৰৱা বুলি কোৱা হয়। বৰদোৱা আৰু বটদ্ৰৱা দুইটা নাম সম অৰ্থত প্ৰয়োগ কৰা হয়।
যিহেতু বৰ্তমান ভাদ মাহ চলি থকাৰ বাবে নাম কীৰ্তন সকলো পিনে চলি আছে আৰু এই নাম কীৰ্তনে এটা সুন্দৰ পৰিৱেশ তুলি ধৰিছে। সকলো পিনে এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। আপোনালোকৰ মনটো ইমানেই পবিত্ৰ হৈ যাব বটদ্ৰৱা থানলৈ আহিলে, আপোনালোকে এই থানলৈ পুনৰ আহিবলৈ মন যাব আপোনালোকৰ। শ্ৰী শ্ৰী বটদ্ৰৱা থান তীৰ্থযাত্ৰীসকলৰ জ্ঞাতাৰ্থে আপোনালোকে এই জাননীখনৰ এটা স্ক্ৰীনশ্বট লৈ লওক। ইয়াতে মূল নাম প্ৰসংগ, সময়সীমা, কোন মাহত কেনেকৈ হয়, কেইটা বজাত হয়, সকলোখিনি ইয়াতে পাই যাব। বটদ্ৰৱা থানৰ বিষয়ে আজিলৈ মই আপোনালোকক ইমানখিনিয়ে জনালোঁ। মই সেইদিনা সময় অসুবিধাৰ কাৰণে দৌল মন্দিৰলৈ যাব নোৱাৰিলোঁ। নেক্সট ভিডিঅ'টো আপোনালোকক দৌল মন্দিৰৰ বিষয়ে দেখাম। ধন্যবাদ। প্লিজ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব।